হয় আমি আজি অল বিটিআৰ এল পি এণ্ড ইউ পি টি এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি আজি কোকৰাঝাৰ ডি চি অফিচৰ চিলড্ৰেন পাৰ্কত 3-ফুটীয়া দৰ্জাখাৰ্চি ল'ব লগা হৈছে। কাৰণ আপোনালোকে জানে আমি যোৱা 25 মাৰ্চত এইটো এতিয়া 2-ঘণ্টীয়া ধৰ্ণাকাৰ্যসূচী বি টি চি ছেক্ৰেটাৰী অফিচত লৈছিলোঁ। তাতে আমাৰ প্ৰমোদ বি টি চিৰ চিফ মহোদয় আমাক ৰেছপন্স দিয়া নাই। আমি আজি ধৰ্ণা দিব লগা আকৌ সেইকাৰণে ধৰ্ণাৰ প্ৰয়োজন হৈছোঁ। কাৰণ আমি শিক্ষকতা যোগ্যতা অৰ্জন কৰিও আমি এতিয়া আজি শিক্ষকতা হ'ব পৰা নাই। কাৰণ আমাক বি টি আৰ চৰকাৰে সুবিধা দিয়া নাই। ইতিমধ্যে আপোনালোকে জানে আমাৰ বি টি আৰ অঞ্চলৰ বহু বিদ্যালয়ত শিক্ষকবিহীনভাৱে চলি আছে। কিছুমান বিদ্যালয়ত এজনীয়া শিক্ষকেৰে চলি আছে। সেইকাৰণে আমি আমাৰ তৰফৰ পৰা আমি দাবী কৰিছোঁ অতি শীঘ্ৰে আমাক বি টি আৰত যিখিনি খালী পদ সোমোৱা হৈ আছে সেইখিনি বিজ্ঞাপন প্ৰকাশ কৰি আমি যিবিলাকে টেট পাছ কৰি শিক্ষকতাৰ কাৰণে যোগ্যতা অৰ্জন কৰিছোঁ সেইসমূহক যাতে আপুনি নিযুক্তিৰ কাৰণে প্ৰচেষ্টা কৰক। আপোনালোকে ইতিমধ্যে জানে যোৱা 15 এপ্ৰিলত কাৰ্বি আংলঙত টেট ৰিক্ৰুটমেণ্ট কৰিছে। কিন্তু আমি দুখৰে ক'ব লগা হৈছোঁ কিন্তু আমাৰ বি টি আৰৰ আজিলৈকে বি টি আৰৰ টেট ৰিক্ৰুটমেণ্টৰ কাৰণে কোনো ব্যৱস্থা লোৱা দেখা নাই। আমাৰ বি টি আৰৰ প্ৰমোদ বড়ো ছাৰে তেখেতে যেতিয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হৈ আছিলে তেখেতে এটা কথা কৈ আছিলে যে আমাক গুণগত শিক্ষা লাগে। কিন্তু গুণগত শিক্ষা সম্ভৱ হ'ব যেতিয়া আমাক গুণগত শিক্ষকতা আমি ল'ব পাৰিম। তেখেতে নিৰ্বাচনৰ সময়তে এটা কথা বাৰে বাৰে কৈ আছিলে যে মই ইলেকশ্যন জিকাৰ পিছত যেতিয়া বি টি চিত পাৱাৰত আহোঁ তেতিয়া মোৰ প্ৰথম কামটো হ'ব এডুকেশ্যন। কিন্তু এতিয়া যিটো দেখিবলৈ পাইছোঁ এতিয়া আমি এডুকেশ্যন ডিপাৰ্টমেণ্ট খুব বেয়াকৈ চলি আছে। অসমৰ বাহিৰৰ মানুহে ভাবে যে বি টি চি বহুখিনি ভাল কাম কৰি আছে, বি টি চি এডুকেশ্যন ডিপাৰ্টমেণ্ট ভাল। কিন্তু আমি যিবিলাকে আমি এতিয়া বি টি চিত আছোঁ বকবা কৰি আছোঁ তেখেতৰ পৰা আমি এতিয়া ক'বলৈ বাধ্য হৈছোঁ যে আমাৰ বি টি চিত বহুখিনি বেয়া চলি আছে। ইতিমধ্যে আছাম টেট পাছ কৰা 2019ৰ পৰা 2021লৈকে ইতিমধ্যে 3বাৰ নিযুক্তি হৈ গৈছে অসমত। এতিয়া আকৌ 2022ত 9,000টা পদৰ কাৰণে আকৌ ৰিক্ৰুটমেণ্ট ব্যৱস্থা কৰিছে অসম চৰকাৰে। কিন্তু আমাৰ বি টি চি আজিলৈকে ছিংগল এটা ৰিক্ৰুটমেণ্ট হোৱা নাই। অকল প্ৰমোদ বড়োৱে যেতিয়া মিডিয়াৰ পৰা প্ৰশ্ন কৰে তেতিয়া এটা কথাই বাহানা বনাই থাকে যে চিটেট কেছ কৰাৰ কাৰণে আমি কোনো নিযুক্তিৰ কাৰণে ব্যৱস্থা কৰিব পৰা নাই। আমাৰ এইটোৱে প্ৰশ্ন, তেখেতে যদি বি টি আৰৰ কোনো টিচাৰ ৰিক্ৰুটমেণ্ট দিবই নোৱাৰে তেনেহ'লে তেখেতে সৌসিদিনা 1 এপ্ৰিলৰ তাৰিখে 1991ৰ বুলি এটা গ্ৰুপক কেনেকৈ তেখেতে ৰিক্ৰুটমেণ্ট দিব পাৰিলে আমাৰ প্ৰশ্ন। সেই অতি শীঘ্ৰে আমাৰ কাৰণে আছাম টেট পাছ কৰা যিখিনি কোৱালিফাই আছোঁ আমি এল পি এণ্ড ইউ পি টেট সেইসমূহ আপুনি নিযুক্তি কৰক। ইতিমধ্যে NCT নৰ্মছ এটা বান্ধি দিছে 2010ৰ পৰাই যে শিক্ষকতা হ'ব লাগিলে প্ৰথমে টেট পাছ কৰিবই লাগিব, লগতে DLED BEd লাগিব, লগতে 50% লাগিব। কিন্তু আমাৰ বি টি আৰত তেখেতে বেআইনীভাৱে নিযুক্তি দিব বিচাৰি আছে। সেইটো আমাৰ পৰা কমপ্লিটলি আমি বিৰোধী কৰোঁ যে আপুনি লিগেলি যাওক, আপুনি NCT নৰ্মছ মতে আমাক নিযুক্তি প্ৰদান কৰক। আৰু আমি এটা কথা ব্ৰিটিছ চৰকাৰক সকীয়াই দিছোঁ, যদি আমাক এই ধৰ্ণাৰ পৰা যদি আমাক ৰেছপন্স দিয়ে আমি নেক্সট বি টি চি ধৰ্ণা নলওঁ, আমি নেক্সট দিছপুৰত যাম, দিছপুৰত ধৰ্ণা ল'ম। দিছপুৰত যদি ৰেছপন্স দিয়ে আমি দিল্লীলৈকে যাবলৈ সাজু আছোঁ, দিল্লীত ধৰ্ণা দিম, দিল্লীৰ শিক্ষামন্ত্ৰী আমি লগ কৰিম, আমি যি কৰিব লাগে কৰিম। সেইকাৰণে আমি তালৈকে যাবলৈ বিচৰা নাই এতিয়াই। সেইকাৰণে আমাৰ ফালৰ পৰা বাৰে বাৰে অনুৰোধ, আমি আমাৰ যিখিনি খালী পদ হৈ আছে বি টি আৰৰ যিখিনি শিক্ষকতাৰ কাৰণে আমাৰ যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থী আছে সেইসকলক এবাৰ সুবিধা দিয়ক। আপুনি আপোনাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক, আপুনি আপোনাৰ ভাৱমূৰ্তি ৰক্ষা কৰক। আপুনি যিটো প্ৰতিশ্ৰুতি দিছিল আমাক গুণগত শিক্ষকৰ সেইটো আপুনি পূৰণ কৰক। সেইখিনি মোৰ ফালৰ পৰা।